মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ইতিমধ্যে যি অসমীয়া কম্পাৰ্টমেণ্টেলৰ পৰীক্ষা পাৰ হৈ গ'ল, তাত তোমালোকৰ লগত মই গোটেইখিনি প্ৰশ্ন আলোচনা কৰিছিলোঁ, কিন্তু সেইদিনাখন বতৰ বহুত বেয়া কাৰণে কিছুমান সমস্যা হোৱাৰ কাৰণে আৰু কেইটামান প্ৰশ্ন আলোচনা কৰিব থাকিলে। তোমালোকে মোক সুধি আছা 20 কৰিলোঁ 30 কৰিলোঁ, কিন্তু তোমালোকক মই বাৰে বাৰে কৈছিলোঁ যে তোমালোকৰ যিহেতু 100 নম্বৰ হ'ব, তোমালোকে 30 নম্বৰ পাবলৈ চেষ্টা কৰিব লাগিব। আৰু তাৰ ওপৰত তোমালোকক মই কৈছোঁ তোমালোকে লিখিবা। যে তোমালোকে যে কৈ আছা 20 কৰিছোঁ 30 কৰিছোঁ, আৰু বাকীকেইটা প্ৰশ্নও মই দি দিছোঁ, তোমালোকে চাই পেলাই বুজি লোৱাচোন ঠিকেই হৈছে নে নাই। ঠিক আছে, মই তোমালোকক আৰম্ভ কৰিছোঁ। ইয়াত এটা কথা সুধিছিলে যে আমাৰ যিটো বিষাদযোগ পাঠ আছে, এইটো ভট্টদেৱে ইয়াত পাঠটো আমাক কথাকেইটাৰ পৰা দিছিলে। ইয়াত সুধিছিলে যে কোনে কাক মানে কথাখিনি কৈ আছিলে, সুধিছিলে। দেখিছা নহয়, একদম প্ৰথম লাইনতে আছিলে ধৃতৰাষ্ট্ৰক আচলতে কৈছিলে সঞ্জয়ে, মন্ত্ৰী সঞ্জয়ে কথাখিনি কৈ আছিলে। আৰু তোমালোকক সুধিছিলে যে চাণক্য ক'ৰ ছাত্ৰ আছিলে, তক্ষশিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিলে। আৰু তাৰ পিছত এটা প্ৰশ্ন সুধিছিলে যে যুদ্ধক্ষেত্ৰত দেখি পেলাই তাৰমানে কেনেকুৱা কৰিছিলে, মানে অৰ্জুনে যেতিয়া গৈছিল তেতিয়া কি কৰিছিলে, তেওঁৰ শৰীৰৰ অৱস্থা কেনেকুৱা হৈছিলে সুধিছিলে। তাত আচলতে তেওঁ কি হৈছিলে, তেওঁৰ হৈছিলে হাত ভৰিবোৰ ভাঙি গৈছে বুলি কৈছিলে। অনুভৱটো কৈছে মুখ শুকাই গৈছিলে, শৰীৰ কঁপিছিলে, আৰু তেওঁৰ কি হৈছিলে গাৰ নোম শিৱৰি গৈছিলে, আৰু তেওঁ হাতৰ পৰা গাণ্ডিব তেওঁৰ ধনুখন খহি পৰিছিলে। তেওঁ আচলতে যুদ্ধ কৰিব নোৱাৰে, তেওঁ মতিভ্ৰম হৈছিলে, তেওঁ গম পাইছে যে এইটো এটা অমংগল অৰ্থাৎ বিমংগল হৈছে, সেই কথাটো সুধিছিলে। তোমালোকক আৰু এটা কথা কৈছিলে যে তক্ষশিলা বিশ্ববিদ্যালয় তোমালোকক দিব দিছিলে যে চমু পৰিচয়। তোমালোকক মই ধুনীয়াকে এইখিনি দি থোৱা আছিলে, যে তোমালোকে যদি এনেকৈ লিখিছানে নাই যে তক্ষশিলাত চতুষ্পাতি আছিলে, 18বিধ শিক্ষা দিয়া হৈছিলে, তাত ধৰা ভাস্কৰ বিদ্যা হওক বা মূৰ্তি কটা বা চিত্ৰাংকন এনেকে লিখিব পাৰিলাহেঁতেন। আৰু অত্যয় ঋষিয়ে তাত আয়ুৰ্বেদৰ শিক্ষা দিছিলে, আৰু তাত ছাত্ৰবোৰ ক'ৰ পৰা আহিছিলে, পশ্চিমৰ পৰা আহিছিলে, পাৰস্য দেশৰ পৰা আহিছিলে, মগধৰ পৰা আহিছিলে, বেক্টিয়াৰ পৰা আহিছিলে। আৰু সেইখন প্ৰথমে আছিলে হিন্দু বিশ্ববিদ্যালয়, পিছত সেইখন হিন্দু গুচি পেলাই বৌদ্ধ বিশ্ববিদ্যালয় হৈছিলে। যেতিয়া তাৰপৰা পিছলে চীন দেশৰ পৰা বহুত ছাত্ৰ পঢ়িব আহিছিল, তেতিয়া সেইখন হিন্দু গুচি পেলাই বৌদ্ধ বিশ্ববিদ্যালয় হৈছিলে। এইখিনি কথা লিখা হলে হ'লহেঁতেন। আৰু ভট্টদেৱৰ চমু পৰিচয় দিবলৈ দিছিলে, এতিয়া তোমালোকে নিশ্চয় ভট্টদেৱৰ চমু পৰিচয় সেইটো ইয়াতে আছিলে, যে ভট্টদেৱক আমি জানো যে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য তেওঁৰ আন এটা নাম। খুব সুন্দৰকে ইয়াত দিয়া আছে, তেওঁ পিতৃৰ আদেশ মতে দামোদৰ দেৱৰ ওচৰত শৰণ লব গৈছিলে, আৰু তেওঁ ভাগৱতত ইমানেই বুৎপতি আছিলে, তেওঁ ইমান অগাধ পণ্ডিতৰ কাৰণে তেওঁক সমাজৰ পৰা কবিৰত্ন ভাগৱত ভট্টাচাৰ্য উপাধি দিছিলে। আৰু সৰ্বসাধাৰণ লোকে বুজিব পৰাকৈ তেওঁ ভাগৱত পুৰাণ গীত ভক্তি ৰত্নাৱলী আদি ৰচনা কৰিছিলে। গতিকে এইখিনি কথা তোমালোকে খুব সুন্দৰকে যদি লিখিব পাৰিছা, দুটামান হলেও নিশ্চয় পাবা। আৰু এটা প্ৰশ্ন তোমালোকৰ আছিল যে প্ৰাচীন ভাৰতৰ শিক্ষাৰ পৰা কি বুজিলা। তেতিয়া তোমালোকে প্ৰাচীন ভাৰতৰ শিক্ষাৰ পৰা কি বুজিলা, সেইটো কথা মই তোমালোকক কব বিচাৰিছো যে কথাটো এনেকুৱা আছিলে, যে তোমালোকে যিখন আমি পঢ়িছিলো এই পাঠটো যে প্ৰাচীন ভাৰতৰ শিক্ষা, তাত আচলতে তোমালোকে দেখিছা যে প্ৰাচীন ভাৰতৰ শিক্ষা পদ্ধতি কেনেকুৱা আছিলে, যে স্পষ্টভাৱে কৈছে যে যীশু খ্ৰীষ্টৰ জন্মৰ আগতেই ভাৰতবৰ্ষত বিশ্ববিদ্যালয় শিক্ষাৰ বাহক আছিলে। তেতিয়া এখন নহয় দুখন নহয় 6খনকৈ বিশ্ববিদ্যালয় আছিলে, আৰু এই 6খনৰ নাম আমি ধুনীয়াকে ইয়াত পাইছিলো, আমি এই 6খনৰ কথা পঢ়িছিলো। এই 6খন বিশ্ববিদ্যালয় থকাৰ পিছত তাত কোনে কি বিদ্যা দিছিলে, বা বুদ্ধদেৱৰ চিকিৎসক জীৱক আছিলে, সংস্কৃত ভাষাৰ প্ৰণেতা আছিলে পাণিনি, এনেকৈ আমি গোটেইখিনি বিশ্ববিদ্যালয়ৰ কথা পাইছিলো। অত্ৰেয় ঋষি, নাগাৰ্জুন, শিলভদ্ৰ, এনেকে প্ৰত্যেকে যুগ যুগ ধৰি বিশ্ববিদ্যালয় বিলাকত যেনেধৰণে ছাত্ৰাবাস আছিলে, তেনেকে নতলীয়া পুথিভঁৰাল আছিলে, গোটেইখিনি কথা কৈছো। এই গোটেইখিনিৰ পিছত আমি গম পাইছিলো যে তেতিয়া কি কৰিছিলে, মানুহৰ অসজ বৃত্তিবোৰ আঁতৰাই পেলাই সজ বৃত্তিবিলাকক ডাঙৰ দীঘল কৰি জীৱন যুদ্ধৰ নিমিত্তে প্ৰত্যেককে সাজু কৰাইছিলে, আৰু এখন সুস্থ সমাজ গঠন কৰিব বিচাৰিছিলে। সেইটোৱে আচলতে পাঠটোৰ মূল কথা আছিল। তোমালোকে যদি দুষাৰিমান হলেও লিখিছা, তেতিয়াহ'লে নিশ্চয় তোমালোকে পাবা। আৰু এটা সুধিছিলে কি ৰূপ বুলি পেলাই সুধিছিলে, সেইটো বামন ৰূপ। আৰু কবিতাটো কাৰ সুধিছিলে, যে হেৰিটো পিছফালে তোমাৰ ধৰ ধৰ ভাই, সেইটো অম্বিকাগিৰি ৰায়চৌধুৰী হব। তাৰপিছত তোমালোকক আৰু এটা কথা আৰু এটা কথা মই তোমালোকক কোৱা নাই, তোমালোকৰ যিখন এপ্লিকেশ্যন সেইখন নিশ্চয় তোমালোকে চাগে কৰিছা ন, আবেদনখন, যিখন ছমহীয়া পৰীক্ষাত উপস্থিত থাকিব নোৱাৰাৰ কাৰণে, সেইখন পাৰিব লাগে তোমালোকে। আৰু তাৰপিছত তোমালোকৰ কেইটামান আৰু এটা প্ৰশ্ন দিছিলে, যে নহলে যে বিশ্ব সভাত নহব তোৰ বহাৰ ঠাই, এনেকুৱা প্ৰশ্ন এটা দিছিলে।
সেই প্ৰশ্নটো তোমালোকে নিশ্চয় এই কথাটো তোমালোকে লিখিছা যদি পাৰিবা যে আমাৰ যুগ যুগ ধৰি পেলাই আমাৰ অসমত যিটো ব্ৰিটিছ শাসন আছিলে তেতিয়া তাত মানে বেলেগে লোকে অৰ্থাৎ ব্ৰিটিছে আহি পেলাই আমাৰ ইয়াত কি কৰিছিলে তেওঁলোকে শাসন চলাই পেলাই আমাৰ গোটেইখন আমাৰ যিখিনি মানে ইয়াৰ তোমাৰ গোলামী কৰি পেলাইছিলে আমাৰ মানুহখিনি গতিকে সেইটো কাৰণে যেতিয়া আমাৰ ইয়াৰ কবি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কথাখিনি খুব অনুভৱ কৰিছিলে আৰু তেওঁ ভাবিছিলে যে আমিতো নিজৰ জাতিৰ ঐতিহ্য হেৰুৱাব নোৱাৰো সেইকাৰণে তেওঁ এইটো কথা নিজেই বুজিছিলে ৰাইজক বুজাবৰ কাৰণে তেওঁ ঝাৰুৱে কি কৰিছে তেওঁ কৈছে যে ঝাৰুৱে যিদৰে ঘৰৰ চুক কাণ চাফা জাবৰবিলাক চাফা কৰি সাৰি উলিয়াই পেলাই গতিকে আমিও তেনেকে লোকৰ মানুহখিনি উলিয়াই পেলাই আমি নিজে পৰিষ্কাৰ হ'ব লাগে আমি নিজৰ ভাষা সংস্কৃতি জীয়াই ৰাখিব লাগে আমি সুৰক্ষিত হ'ব লাগে এই কথাখিনিকে ইয়াত কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰিছে যে আমি সময় থাকোঁতে বীৰৰ দৰে নিজ দেশ আৰু জাতিৰ বাবে যুদ্ধ কৰিব লাগে এইখিনি কথা কৈছিলে আৰু তোমালোকৰ গ্ৰামাৰ আছিলে শুদ্ধ বাক্য প্ৰায় 40 জন মান মানুহ নহয় প্ৰায় 40 জন মানুহ আৰু অনুবাক্য ৰচনা এটা দিছিলে উপসৰ্গৰ সেইটো কথাটো অনুমান কৰা দূৰৰে কথা যে কথাটো জানিবই পৰা নাই বা কথাটো জানা দূৰৰে কথা অনুমানেই কৰিব পৰা নাই এনেকে অনুমান বুলি পেলাই বা সি কি কৈছে অনুমান কৰিব পৰা নাই এনেকুৱা ধৰণৰ বাক্য এটা লিখিলেই হ'ব আৰু যিটো উপসৰ্গ সেইটো উপসৰ্গ আছিলে আৰু যিটো অনুসৰ্গ দিছিলে খালী ঠাই পূৰ কৰা হবলা চোন দে তুমি ডেছ স্কুললৈ নগলা তুমি হবলা স্কুললৈ নগলা এনেকুৱা আৰু দুটা সমাৰ্থক দিছিলে আচল মানে প্ৰকৃত আভাস মানে এটা নমুনা আৰু তোমালোকক দিছিলে যে আধুনিক ৰূপ কিহৰ মানে কিহৰ বিগুটীয়া মানে ঠাট্টা কৰা আৰু তোমালোকক লাষ্টত কি দিছিলে যে তোমালোকক ছন্দটো মই শিকোৱা নাই কিন্তু কোনোবাই পাৰিব পাৰা তেনেধৰণে যদি লিখিছা ছবি দুলৰি আৰু পয়াৰ আহিছিলে তাত তোমালোকে যদি ছবি আৰু দুলৰিটো লিখিছা মানে ছবিটো কেনেকুৱা হয় ত্ৰিপদী মিত্ৰাক্ষৰ ছন্দ আৰু প্ৰত্যেক চৰণত 3টাকৈ পৰ্ব থাকে 3টা পৰ্ব কেনেকুৱা যেনেকে সপোনত কানে কানে 3টা কোনোবাই যেন কলে কোনোবাই এটা যেন এটা কলে এটা এনেকা 3টা থাকে গতিকে তোমাৰ 3টা গতিকে আমি গোটেইখিনি হিচাপ কৰিব লাগিব তেতিয়া তোমালোকৰ ইয়াত আমাৰ ছবিটো 3টাকৈ পৰ্ব থাকে আৰু প্ৰথম দ্বিতীয় পৰ্বত 8টাকৈ আৰু তৃতীয় পৰ্বত 10টাকৈ আখৰ থাকে গতিকে প্ৰথম দ্বিতীয় পৰ্বত তোমাৰ 2টাকৈ আৰু তৃতীয় পৰ্বত ছবিটো মই দেখাই দিছো এনেকুৱা হয় ছবি এবিধ ত্ৰিপদী মিত্ৰাক্ষৰ ছন্দ এই ছবি ছন্দৰ স্তৱকত 2টাকৈ চৰণ থাকে প্ৰত্যেক চৰণত 3টাকৈ পৰ্ব থাকে স্তৱকৰ প্ৰথম আৰু দ্বিতীয় পৰ্বত 8টাকৈ তৃতীয় পৰ্বত 10টাকৈ থাকে এয়া চোৱা সপোনত কানে কানে 3টা কোনোবাই যেন কলে 3টা 6টা সংসাৰৰ সকলো সুন্দৰ ইয়াৰ তলত আছে 3টা ওপৰত 1 2 3 4 5 6 দেখিছানে আকৌ তুমি চোৱা সংসাৰৰ সকলো সুন্দৰ সাৰ পাই উঠি চালো চকুৰ চাৱনি মুচি সৌন্দৰ্যৰ উঠিছে লহৰ এয়া কেইটা আছে ইয়াত গণি পেলাই চোৱা ইয়াত আছে তোমাৰ মুঠতে 8টা 1 2 3 4 5 6 7 8 আৰু ইয়াত 10টাকৈ আখৰ থাকে 1 2 3 4 5 6 7 8 9 10 ইয়াত তোমাৰ কিমান থাকিব এইখিনি তোমালোকে ছন্দটো গণিলেই নিশ্চয় গম পাবা ইয়াত কেনেকৈ কি আছে আকৌ ঠিক দুলৰিটো তেনেকুৱা হৈ যায় দুলৰিটো তোমাৰ কেনেকে আছে চোৱা ইয়াত থাকিব তোমাৰ প্ৰথম পৰ্ব প্ৰথম মানে প্ৰথমৰ লাইনটো চাবা প্ৰথমত তোমালোকৰ থাকিব প্ৰথম আৰু দ্বিতীয়ত 6টা আৰু তাৰপিছত থাকিব 8টা 6 যোগ 6 যোগ 8 সেইটো আৰু মুঠ তোমালোকৰ আখৰৰ সংখ্যা হ'ব 20 20 40 আৰু ছবিত থাকিব তোমালোকৰ 4 5 6 7 8 8 যোগ 10 আৰু পিছত থাকিব সংসাৰ সকলো সুন্দৰ 6 7 8 9 10 আৰু তাৰপিছতে তোমাৰ তাৰপৰা তোমালোকৰ হেৰিত থাকিব তাৰপিছত থাকিব গোটেইখিনি মিলাই হ'ব 26 যোগ 26 52 তলে গণি চালে গম পাবা ঠিক এই ধৰণৰ তোমালোকৰ পৰীক্ষাটো আছিল তোমালোকক মই গোটেইখিনি আলোচনা কৰিলো এইকেইটা আলোচনা কৰিব আছিলে তোমালোকে নিশ্চয় চাবা ভাল লাগিলে তোমালোকে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু তোমালোকে নিজেই কনফাৰ্ম হোৱাচোন নিশ্চয় তোমালোকে পাছ কৰিবা বুলি মই আশা কৰিলো ধন্যবাদ